Demo. So this was a demo. So that was how the pottery made, bhaunas and grass. So and that's basically Garuda. So that's Sri Krishna's mask. Okay. Different type of mask that we make. There are one that. G20 summit opportunity আহিছে তেওঁলোকক কাজিৰঙা দৰ্শন কৰোৱা হ'ব আজিৰ দিনটোত আৰু ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে সেই প্ৰতিনিধি দলটো যিহেতু অমৰা আহিছে প্ৰতিনিধি দলটো যাৰ বাবে আপোনাৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ ল'ব লাগিব। মুঠ 28 জন আছে আৰু ইয়াৰ পিছত আমাৰ এডমিনিষ্ট্ৰেশ্যন ফৰেষ্টৰ বন বিভাগৰ বিষয়াসকল আছে তেওঁলোকে দুটা বছৰ আহিছে এতিয়া তেওঁলোকে অলপ ব্ৰেকফাষ্ট টাইপ সৰুকৈ কৰিলে অলৰেডি তেওঁলোকক আমি যোৰহাটৰ ব্ৰেকফাষ্ট ছাৰ্ভ কৰিছিলোঁ এতিয়া ইয়াত তেওঁলোকে মিউজিয়াম চাব আৰু চোৱাৰ পিছত বাগৰি আৰু কহৰালৈ তেওঁলোকে জীপ চাফাৰীৰ এতিয়া ধৰক আধা ঘণ্টা ওলাব উভতি যাব নেকি হয় আজি উভতি যাব আৰু তেওঁলোকৰ উপস্থিতিত কাজিৰঙা এক নতুন মাত্ৰা প্ৰদান কৰিব হয় আপোনালোকে দেখিছে আমি কাজিৰঙা বা আমাৰ টুৰিষ্ট এৰিয়াবিলাক খুব ভালদৰে সজাই পৰাই তুলিছোঁ আৰু মই ভাবোঁ যে আমি এতিয়া এটা আমাৰ অসমৰ যিটো আমাৰ ৱাইল্ড লাইফ টুৰিজম এটা নতুন পৰ্যায়লৈ যাব আৰু এটা গ্ৰুপ আমি আশা কৰিছোঁ G20 বা Y20 পবিতৰালৈও যাব চ' আমি এনেকুৱা প্ৰস্তুতি তাতেও কৰি আছোঁ কেৱল তেওঁলোকক কাজিৰঙাত চাওক আমি তেওঁলোকক পঢ়া বাগৰি দুটা দেখুৱাব লাগে নিয়মতে কিন্তু যিহেতু সময় একেবাৰে নাই আমি এটা মাজৰ ৰুট এটা উলিয়াই দিছোঁ যে তেওঁলোকে আমাৰ বাগৰি ছাইডটো যিটো আমাৰ টুৰিজম এক্টিভিটি চাব পাৰে কহৰা ছাইডৰ যি টুৰিজম এক্টিভিটি আছে সেইটো চাব কিন্তু ভিতৰ ভাগলৈ লৈ যোৱা কিবা পৰিকল্পনা কৰিছে নেকি নহয় আমাৰ কোৰ এৰিয়াত বুলিতো আমাৰ গোটেই পাৰ্টটোৱেই কোৰ এৰিয়া তেনেকুৱা চাৰ্কিট আছে তাৰ মাজতে আমি ধৰক এটা আমাৰ এটা লিংক ৰোড এটা আছে সেইটো লিংক ৰোডেদি আমি এক্সচেঞ্জ কৰিম যাতে তেওঁলোকে দুই চাইডে চাব পাৰে মিহিমুখ আৰু বাগৰি নাই নাই আমি বছৰৰ মানুহ আহিছে তেওঁলোকৰ মানা কৰিম বাগৰি আৰু হেৰি থাকক না